এইটো হাতী বাঘ চাব আছে ইয়াত। হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই চেনেল বদৰুল স্পেচ। আজি আমি গৈ আছোঁ কাটাখাল, মানে লাকিহঁতৰ ঘৰত লাওখোৱা অভয়াৰণ্যৰ ফালে। তাত মানে নতুন পাৰ্ক খুলিছে, পাৰ্কটো চাই আহোগৈ। যোৱাবাৰতো গৈছিলোঁ মানে লকডাউনত লাওখোৱা অভয়াৰণ্যত, তেতিয়া পাৰ্কটো বন্ধ আছিল কৰোণাৰ কাৰণে আৰু লকডাউন আছিল, তেতিয়া দেখাব পৰা নাই আৰু যাব পৰা নাই। এতিয়া নতুনকৈ বোলে খুলিছে, আকৌ অপেনিং কৰিছে, মানুহ যাব পাৰে, সেইকাৰণে চাই আহোগৈ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা পাৰ্কটো। এতিয়া মোৰ লগত যাব পালে মাছুম আৰু এইফালে পেগাছুছ, আমি দুজনে গৈ আছোঁ আৰু লগৰবিলাক তাত আছে, আহি আছে কেইটামান আৰু কেইটামান বহি আছে তাত। এতিয়া গৈ থাকোঁ আৰু আপোনালোককো দেখাওঁ পাৰ্কটো কেনেকুৱা। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া অলপ তেল ভৰাই লওঁগৈ গাড়ীটোত। 10 টকা তেল ভৰাই লওঁ, তেলৰ দাম যি বাঢ়িছে নহ'ব না এনেকৈ। পেট্ৰলৰ দাম যেনেকৈ বাঢ়ি আছে মানুহটো মৰি যাব এনেকৈ। এশ 7 টকা 8 টকা লিটাৰ, 10 টকাত আপোনাৰ 2 লিটাৰ তেলো পোৱা নাযায়। আৰু মোৰ বাইক গাড়ীৰ মাইলেজ দিয়ে 15, 16, 18 এনেকৈ মাইলেজ। এনেকৈ দিলেতো কেনেকৈ বাইক চলাম। এতিয়া ভাবি আছোঁ বাইক চাইক চব বেছি, গাড়ী চাড়ী বেছি, ঘোঁৰা এটা কিনো, ঘোঁৰাত উঠি দৌৰিম, য'ত যাব আছে যাম ঘোঁৰাত উঠি। ৰখিলে ঘোঁৰাত অলপ ঘাঁহ চাহ পানী চানী খুৱাই দিম, ঘোঁৰাৰো এনাৰ্জি আহি যাব, ভালকৈ দৌৰিব পাৰিব, মোৰো টকা নাযাব, তেল চেল ভৰাব নালাগে। আগৰ দিনা মানুহবিলাকেতো ঘোঁৰা দিয়ে দৌৰিছিল। এতিয়া আমাৰ আধুনিক যুগ, নতুন যুগ ন, সেইকাৰণে মানুহে চব গাড়ী ইউজ কৰি আছে। এতিয়া ভাবিছোঁ ইলেক্ট্ৰনিক কাৰ ল'ম, ইলেক্ট্ৰনিক কাৰ ল'ম, পাছত আকৌ ইলেক্ট্ৰিক বিলৰ দাম বঢ়াই দিব, তেতিয়াতো আৰু চেচ হৈ যাব, মানে ঘৰত পাংখা চলাব নোৱাৰিব, এনেকুৱা দিন আহি যাব। সেইকাৰণে ভাবিছোঁ ঘোঁৰাই লৈ লওঁ, ঘোঁৰাটো তেলো ভৰাব নালাগে, এফালে চাৰ্জো দিব নালাগে, ঘাঁহ খুৱাম পানী খুৱাম, ঠিকছে দৌৰিব, এইটোৱেই মজা হ'ব। এইটো যে মই চলাই আছোঁ গাড়ীখন, এইটো গাড়ী নহয়, এইটো ট্ৰাক হয়, ট্ৰাক। ষ্টেৰিংটো যে টাৰ্ণিঙত ঘূৰালে যে একেবাৰে গম পোৱা যায় এইটো গাড়ী নে ট্ৰাক, একো ধৰিব পৰা নাই, এনেকুৱা টান, মানে চেচ কৰি দিছে গাড়ীখনে। দেখাই আছোঁ ৰ'বা, টাৰ্ণিং ল'ম ন, তেতিয়া চাব কেনেকৈ ঘূৰাই আছোঁ গাড়ীটো। আকৌ টাৰ্ণিং লৈ আছোঁ, দেখাই আছোঁ। মই সেইদিনা গাড়ীখন থৈ দিছিলোঁ, তাৰপিছত আকৌ ষ্টাৰ্ট দিছোঁ, চাওঁ এনেকুৱা টান হৈছে ষ্টেৰিংখন, ঘূৰাব পৰা নাই, একেবাৰে কষ্ট লাগি যায় ঘূৰালে টাৰ্ণিঙত, এনেকুৱা। এতিয়া টাৰ্ণিং ল'ম আমি, মোৰ একেবাৰে জিম কৰা নাই নাই, হেল্প নালাগে, জিম কৰাৰ নিচিনা একেবাৰে লাগে, মানে জিমেই হৈ যায় আধা আধি। বাইচেপ ট্ৰাইচেপ নহয়, বাইচেপ এইকেইটা ফুলি যায় ষ্টেৰিং ঘূৰালে টাৰ্ণিঙত, এনেকুৱা টান হৈ গৈছে ষ্টেৰিং। মানে কিবা গাড়ীৰ প্ৰব্লেম হৈছে নেকি, ষ্টেয়াৰিং অইল কিবা, এইটোতো পাৱাৰ ষ্টেৰিং হয় ন, পাৱাৰ ষ্টেৰিং হৈও যদি ট্ৰাকৰ নিচিনা চলাব লাগে, কেনেকুৱা লাগিব এইটো ভাবকচোন, চেচ কৰিছে একেবাৰে। লাকিহঁতৰ ঘৰৰ ফালে আহি পাই গ'লোঁ, লাকি গা ধুই আছে, আহি আছে। এতিয়া আমাৰ লগৰ এটা দোকান আছে, ইয়াতে বহুগৈ অলপ, এতিয়া অহালৈকে জিৰাও। এয়া আমাৰ ডেভিল, আমাৰ বিল্লা, মানে ৰমান চান্দ। বডি চাইছেনে বডি? ৰমান চান্দ বডি চাইছেনে তাৰ? একেবাৰে ষ্টিল বডি, পূৰা জিম মাৰি আছে ন। তো ইয়াতে বহু অলপ বহি জিৰাও। নমস্কাৰ। কাপোৰকেইটা দেখাওঁ আপোনালোকক কি কি আছে। কাপোৰৰ দোকান হয় বাৰুচৰ বজাৰত। তুমি পিন্ধিবা, তোমাক কি তুমি বেলেগ। ইয়াতে বহু অলপ ৰেষ্ট লওঁ লাকি অহালৈকে, পাছত গৈ আছোঁ তাত কাটাখাল পাৰ্কত। আজি টেটৰ এক্সাম আছিল, ময়ো দিছিলোঁ আছাম টেট। কুৱেশ্যন পেপাৰ যে একেবাৰে পানী বটল নিচিনা সহজ আহিছে, এনেকুৱা সহজ, মানে যোনে যোনে অলপ পঢ়িছে, ষ্টাডি কৰিছে ভালকৈ, সিহঁতে একেবাৰে 100% চাকৰি পাবই চিয়'ৰ, একেবাৰে এনেকুৱা সহজ সহজ কুৱেশ্যন আহিছে। ইংলিছ, এইফালে মেথছ, আছামিজ, ইমান সহজ সহজ কাটিছে কুৱেশ্যন,
মেথছৰ কুৱেশ্যন আহিছিল এটা সৰল ৰেখাৰ সেয়া বিন্দু কেইটা থাকে, এইটো এটা আৰু এটা দুটা বিন্দুৰ মাজত ষ্ট্ৰেট লাইন কেইটা হয়, মানে দুটা বিন্দুত মানে ষ্ট্ৰেট লাইন কেইটা সৰল ৰেখা এইটো। আৰু আছামিছৰ আহিছিল কি জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল, শংকৰদেৱে কেইটা নাটক ৰচনা কৰিছিল, এইকেইটা বহুত সহজ সহজ কুৱেশ্যন আহিছে। যোনে যোনে পঢ়িছে এইকেইটা পাই যাব আৰু চিয়'ৰ। মইতো একো পঢ়াই নাই, এতিয়া চাওঁ কি হয়, কিন্তু ভাল লাগিল এক্সাম দি। আমাৰ নিঞ্জা অপি লাকি আহি গ'ল, এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। মানে সি চিনি পায় ভালকৈ, এতিয়া লগত লৈ লৈছোঁ তাক বান্ধি চান্ধি নিশ্চয় লৈ গৈ আছোঁ। তাৰ দাড়িকেইটা চাওক, দাড়িৰ ওপৰত লোন ল'ব বোলে সি দাড়িকেইটাৰ ওপৰত। এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ ব'লক। আকৌ ভিডিঅ'টো সেয়ালৈকে চাই থাকক, অথনিৰ পৰাতো চাই আছে, আকৌ চাই থাকক, দেখাই আছে আপোনালোকক। এয়া ঘোঁৰা কিনিম মই, ঘোঁৰাৰ ওপৰত উঠি দৌৰিম মই, ঘোঁৰাৰ ওপৰত উঠি। টেটৰ কুৱেশ্যনটো সহজে আহিছে, কিন্তু এনচাৰবিলাক চাই মাথা গৰম হৈ যায়। মানে চাৰিটা অপশ্যন থাকে, চাৰিটা ছেম লাগে একেবাৰে, তাত মানে কনফিউজ হৈ যায় একেবাৰে। কুৱেশ্যনবিলাক সহজ কিন্তু এনচাৰবিলাক টান। এইটো লাও খবৰ ন, কিমান গছ গছনি ভৰা প্ৰাকৃতিক সৌন্দৰ্য, কি ধুনীয়া লাগিছে চাই। ইয়াৰ পৰা বোলে টিকেট কাটিব লাগে নেকি? টিকেটটো কাটি লওঁগৈ। টিকেট কিমান নিঞ্জা? নাজানো, ষ্টুডেণ্টৰ কাৰণে কম হয়। অঁ ভালকৈ মনত নাই, আমিতো টিকেট নাকাটো ন। অঁ তোমালোক লোকেল হয়। নিঞ্জা অপি, আমাৰ বিল্লা শ্বেৰা অপি, তাৰ নাম যে বহুত বুজিছা, 4-5টা নাম লৈ ফুৰে। নামবিলাক কৈ আছোঁ আপোনালোকক ৰখি কিনে ভালকৈ। এইফালে ন ৰাইট চাইডে কাটাখাললৈ স্বাগতম, ৱেলকাম টু কাটাখাল টু। এয়া চাওক ষ্টিয়াৰিংটো। ৰখাই দিয়া, আমি ভিতৰত গৈ মেলি কথা পাতি ডাউন আছে নহয়। টিকেটটো কাটি আছে ইয়াত। ইমান গছ গছনি চাওক, কি ধুনীয়া দৃশ্য। চেনিটাইজাৰ মাৰি আছে নেকি? চেনিটাইজাৰ মাৰি দিয়াচোন তাক অলপ হাতত। এয়া আমি টিকেট কাটিলোঁ। $50 টকাকৈ পাৰ হেড, 4জন 200 টকা। গাড়ীৰো আছে নেকি, কিমান 20 টকা কিমান লৈছে। টেবলক ভিতৰত যাওঁ। ইয়াত হাতী ওলাই নেকি নিঞ্জা? ডেইলি হাতী ওলাই এইফালে তোমাৰ একজাক ওলাই নে একপাল ওলাই নে কিমান কেইটা ওলাই? 4-5টাকৈ যায় আৰু এইফালে। দৌৰাই নেকি হাতীয়ে? ওলাই মানে জংঘলীয়া হাতীটো চৰণ কৰিব না। জংঘলী হাতী আছে নেকি? এইবিলাক লোকেল সেইকেইটা কি গৰু ন? কি ধুনীয়া লাগিছে জেগাটো। ৰ'দটো থাকিলেতো মজা লাগিলে। এতিয়া অলপ সন্ধিয়া হৈ গ'ল, টাইমটো কেইটা বাজে? 4টা বাজে। ঠাণ্ডা দিন আহি আছে ন, অক্টোবৰ মাহ পৰিলে, নৱেম্বৰ মাহ পৰিব, সেইকাৰণে ঠাণ্ডা দিন, ৰ'দটো অলপ কমি গ'ল, সোনকালে ৰাতি হৈ যায়। পিকনিক পাৰ্টি থাকে, ইয়াত পিকনিক হয় ন পুৰা? জেগা আছে আগত দেখাই চব দেখাবা তুমি। গৰু 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 একেবাৰে আমাৰ বিল্লা নিচিনা, কথা নুশুনে। আহি পাই গ'লো আমি।
কি ধুনীয়া লাগিছে চব। নাও আছে, নাও চলাব পাৰিব আপোনালোকে নাও। নাওটো দেখাওগে ভৰিৰে চলাব লাগে নাওটো। নাও দি আপুনি গোটেইটো ফুৰিব পাৰিব। ৰমান কেনেকুৱা লাগিছে জেগাটো কোৱাচোন? জেগাটো মোৰতো আগত চাই থাকোঁ না। তোমালোকতো লোকেল হয় ন? খেল আগতে কি বোট নাছিল নেকি? আগতে আছিল, সৰুবিলাক আছিল, এইবিলাক নাছিল? নাই নতুনকৈ দিছে এইবিলাক। নিঞ্জা আপে বোট চলাবা নেকি? মানুহ নাই যে বোটৰ মানুহ লাগে নেকি? থাকে যে এইবিলাক মানুহ নাই। তোমাৰ ভৰিৰ যি জোৰ, তুমিতো অকলে অকলে চলাব পাৰিবা। জেগাটো যে বহুত ধুনীয়া বুজিছা। সাঁতুৰিব লাগিছিল। পিকনিক ক'ত খায় ইয়াত? অঁ চবে আহিব পাৰিব ন ইয়াত? ইয়াৰ লাইফ জেকেট ছেফটিৰ কাৰণে। বহুতেতো সাঁতুৰিব নাজানে ন, সেইকাৰণে লাগে। এয়া চাওক বাঘ আছে, বাঘ। আপোনালোকক বাঘ দেখাম এতিয়া। এয়া চাওক বাঘ। বহি আছে, ভোক লাগি আছে চাগে। এইটো নেজ কোনে ভাঙিলে? বাঘৰ নেজ ভাঙি গ'ল। নেজডাল চব কেনেকৈ ভাঙি গ'ল। কি শান্তশিষ্ট পৰিৱেশ। এইবিলাক জেগাতে সেই ভাল লাগে মনটো মানে। কোনো পলিউশ্যন নাই, একো ছাউণ্ড পলিউশ্যন, এয়াৰ পলিউশ্যন, একো পলিউশ্যনৰ কথাই নাই মানে। গছ গছনিৰে ভৰা একেবাৰে ফ্ৰেছ এয়াৰ। এই আগত যে চাই আছে চাংটো, এইটো আপোনাৰ হাতীৰ পিঠিত উঠিবলৈ বনাইছে। মানে ইয়াত উঠি পিছত হাতীৰ পিঠিত উঠে, মানে ইয়াত হাতীৰ ওপৰত উঠি ফুৰিব পাৰি গোটেইটো, সেইকাৰণে বনাইছে এইটো। আপুনি যদি হাতীৰ ওপৰত উঠিব বিচাৰে ইয়াত আহি উঠিব পাৰিব, ফুৰিব পাৰিব গোটেই লাওখোৱা অভয়াৰণ্যটো। ইয়াত ফৰেষ্টৰ মানুহবিলাক থাকে নেকি ইয়াত ৰাতি? জংগলী জংগল। এইটো চাইডে হাতী আছে। ঐ ভাগ আছে নেকি ইয়াত? এৰিছে নেকি ভাগ? অঁ এইটো হাতী চাব। হাতী ক'ত? হাতী এইটো ফুল লৰাই আছে। এইটো হাতী, হাতী ফুল লৰাই আছে। হাতীয়ে চুমকুলে অলপ ফাটি যায়। এইটো হাতী। বাঘ চাগো আছে ইয়াত। ড্ৰোনটো উৰাব নিদিলে সিহঁতে, বুজি নাপাওঁ কিয় মানে। এইটোতো কোনো পাৰ্মিশ্যন নালাগে। এইটো বেবিক মিনিটো ন, এইটো 15 মিটাৰ ৰেষ্ট্ৰিকশ্যন লগাই দিছে চৰকাৰে। মানে টয় কেটেগৰীত পৰে এইটো ড্ৰোনটো, মানে তেনেকুৱা পাৰ্মিশ্যন নালাগে মানে। মানে এয়াৰপৰ্ট, মিলিটাৰী তেনেকুৱা জেগাত মানে উৰাব নোৱাৰি, কিন্তু বাকী চব জেগাত উৰাব পাৰি।
সিহঁতে কিয় জানো উৰাব নিদিলে গম নাপাওঁ